Hey guys, কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু guys আজি বহুত দিনৰ মূৰত মানে আজি এটা ভিডিঅ' বনালো আৰু মানে এইকেইদিন মই সময় পোৱা নাছিলোঁ কাৰণ স্কুলতো মানে খেলা অলপ তাৰপিছত অলপ প্ৰেক্টিছ আছিল মোৰ গুৱাহাটীত এনেকৈ আপ ডাউন কৰি থাকোঁতে মানে ভিডিঅ' বনাব পৰা নাই তো আজি বহুত দিনৰ মূৰত ভিডিঅ'টো বনালোঁ আজি ভিডিঅ'টো মানে থিয়েটাৰ চাব যাই আছোঁ আজি আৰু নৱেম্বৰ ডিচেম্বৰ মাহ মানে কি আৰু থিয়েটাৰে চাৰ্ভিচ এটা থিয়েটাৰ তো সেইকাৰণে আগতে দুটা টিকেট কাটিলোঁ তো এই দুখন টিকেট চাই লওক বৃন্দাবন থিয়েটাৰ আৰু সময় আছে সন্ধিয়া 6 বজাৰ পৰা আৰু এতিয়া প্ৰায় বাজিলে 5:25 আৰু বেছি দেৰি নকৰোঁ মানে তলত মই এতিয়াও মানে বল খেলিব গৈছিলোঁ মানে আহি পেলাই চাই খোৱা নাই কাপোৰ গাত ধুই পেলাই কাপোৰ চাপোৰ পিন্ধি ৰেডি হ'লোঁ তো এতিয়া তলত চাহ দিছে চাহটো খাই পেলাই যাব লগ আৰু আপোনালোকক দেখাই আছোঁ কেনেকুৱা কি থিয়েটাৰ গোটেইদিন চাই থাকক গম পাব ভিডিঅ'টো শেষলৈকে চাওক তো এতিয়া তলত যাওঁ চাহটো খাই আহোঁ দুটা টিকেট মানে আমি দুখন টিকেট কাটিলোঁ এয়া চাই লওক আৰু কালি মানে এখন চালোঁ কালি এইখন 20 তাৰিখে এখন চালোঁ আজি 20 আৰু 21 তাৰিখে আছে মানে আজি এখন চাম 21 তাৰিখ কালি আৰু এনেই ভিডিঅ'টো নবনালোঁ আৰু এনে কালি আৰু ইমান এটা হেৰি নালাগিল আৰু এইটো এনে ভিডিঅ'টো নবনালোঁ আৰু তথাপি দুটামান ক্লিপ লৈছোঁ আপোনাক মই এইটোৰ হেৰিত পিছত মই দেখাই আছোঁ চাই ল'ব তো আজি এখন আছে মানে এখন টিকটত দুজন চাব পাৰি যোৱাকালি যিখন থিয়েটাৰ হৈ গ'ল সেইখন হৈছে ৰাজকন্যা আৰু কালি এইখন চালোঁ আৰু তাৰে কিছুমান মই ভিডিঅ' ইয়াতে মানে কালি কৰিছিলোঁ তাক আপোনাক দেখাই দিলোঁ চাই লওক আৰু আজি আছে বহাগ দেখাই আছোঁ চাই থাকিব আপোনালোকে তো চোৱা হৈ গ'ল তো এতিয়া মই চেনেলযোৰ মোৰ ভিতৰত থওঁ আৰু তাৰপিছত আজি চাব যাই আছোঁ বহাগ তো তালতো মাৰিলোঁ আগতে অ'কে তো এতিয়া যাবলৈ তাৰ আগত দেখাই দিওঁ এইখন মোৰ আগৰ চাইকেলখন যি দেখিছিলে মানে 91 MTB এক্সচেঞ্জে হৈছিল আৰু এনেকৈ ঠিক কৰিব মানে টাইমে পোৱা নাই তো সেইটো কাৰণে ইয়াতে এনেকৈ আছে আৰু পাম্প চাম এনেকুৱা গৈছে এইটো গিয়াৰটো যিটো বেয়া হৈছিল তো এইবিলাক বাদ দিয়ক এতিয়া বাজিল 5:28 আৰু 6টা বজাৰ পৰা আৰম্ভ হ'ব তো যাব লগ এতিয়া তো এইখন হৈছে আমাৰ এখন গাড়ী যিখন আজি আমি যাম থিয়েটাৰ চাবলৈ এইখন হৈছে মাৰুতি চুজুকি L2 আৰু তাৰ গেটটো খুলিলোঁ মানে গাড়ীখন ওলাব লাগিবতো তো এইখন এনেকৈ ঠেলি দিলোঁ অ'কে তো আজি গাড়ী চলাব এইফালে পাপুদা আছে আৰু আজি গাড়ী চলাব দাদাই তো আগতে মই উঠিলোঁ অ'কে আৰু এতিয়া বাজিল প্ৰায় 5:52 আৰু 8 মিনিটমান আছে আৰু থিয়েটাৰ আৰম্ভ হ'বলৈ তো যাম আৰু এতিয়া বেছি দূৰ নহয় দিয়ক মানে আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় আৰু প্ৰায় 5-6 কিলোমিটাৰমান আৰু বেছি টাইম নালাগে আৰু এতিয়া 6 মিনিটমান আছে আৰু 6 মিনিট আছে এইফালে দাদা গাড়ী চলাই আছে পিছফালে পাপুদা এইটো এতিয়া আমি যাই আছোঁ 40 মিনিট নালাগে 10 মিনিটমান লাগিব এনে কৈছে 40 মিনিট বুলি তো এতিয়া যাই আছোঁ আমি চাই থাকক এই তাতে যে লাইট জ্বলি আছে আমি মানে তাতে যাই আছোঁ তাতে মানে থিয়েটাৰখন হৈ আছে তো আমি এনেকৈ আহিছোঁ ভিতৰ ৰাস্তা দি এনেকৈ যায় এনেকৈ লেফ্ট চাইডে যাব লাগিব আগত টাৰ্ণিং এটা আছে তো পামেই আৰু বেছি দূৰ নাই আৰু এইটো ৰাস্তা দি নহয় এই ওপৰি আহিব পাৰি সিফালে আহিলে মানে অলপ মানে ঘূৰা বেছি হৈ যায় তো সেইটো কাৰণে ভিতৰেদি আহিলোঁ ৰাস্তাটো অলপ বেয়া উপায় নাই আৰু ইফালে হ'লে মানে শ্বৰ্টকাট হয় আৰু তো সেইটো কাৰণে ইফালে আহিলোঁ আৰু এইটো টাৰ্ণিং ইফালে এনেকৈ যাব লাগিব আৰু সিফালে গ'লে মানে এনেকৈ আলুচকাত মানে মেইন ৰাস্তাত উঠা যায় আৰু তো আমি ইফালে এনেকৈ আহিলোঁ আৰু য'ত হ'ব সেইখন হৈছে মানে শংকৰদেৱ এই হাই স্কুলৰ খেলপথাৰ তাতে হৈ আছে আৰু থিয়েটাৰখন बहकी सभी जुबां है हम हैं हजारों में পামেই আৰু বেছি দিন নাই আৰু 2 মিনিটমানৰ আৰু ৰাস্তা মানে উপায় নাই যিহে বেয়া ৰাস্তা সেইটো কাৰণে লাহে লাহে আহিব লগা হৈছে আৰু এতিয়া প্ৰায় 6:04 হ'ল কি হয় নাজানো আৰু এতিয়া টিকেট পাওঁ নে নাপাব তাতে যাই পেলাই পাব লাগে চাগে পাব লাগে গাইজ পাইছোঁৱে এনেকৈ যাব লাগিব ইফালে মানে গোটেই লাইট দিছে এইটো চাওক বাহিৰত আহি পালোঁ দিয়ক আৰু এতিয়া আৰম্ভ হোৱা নাই হ'ব আৰু এইফালে গাড়ীখন পাৰ্ক কৰিলোঁ আমি এইটো চাইডে তাতে থৈ দিলোঁ তাৰপিছত এতিয়া মানুহ অহা নাই মানে অহা সময় হৈছে আৰু এতিয়া 6:08 হৈছে তো ফাৰ্ষ্ট আমি পাপুদালিক এটা গেলাৰী টিকেট কাটি লওঁ তো গেলাৰী এটা টিকেট 100 টকা তো এটা টিকেট কাটি লওঁ দাদা গেলাৰী টিকেট এটা দিবচোন পইচাটো 100 টকা 100 টকা দাদা কালি ভাল লাগিছে দাদা
তো গাইছ এতিয়া আমি এনেকৈ লাইনত আছোঁ মানে আৰম্ভ হ'ব বোলে শুনাৰ মতে বোলে 8টাৰ পৰা তো আমি মানে এনেই ইমান সোনকালে আহিলোঁ 6টা বজাত সময় দি আছিলে ন 6টা বজাত দেৰি আছে এতিয়া এনেকৈ ৰখি আছোঁ তাৰপৰা মানুহ চাওক সেই তেনেকুৱা মানুহ এতিয়াতো অলপ মানে আৰু বাকী আছে আহিব আধা আধি হৈছে মানে 8টাৰ পৰা আৰম্ভ কৰিছোঁ এতিয়া আমি এতিয়া লাইনত থিয় হৈ আছোঁ মানে এতিয়া যাব দিছে খুলিছে আপোনালোকক আজি একদম ওচৰৰ পৰা থিয়েটাৰখন দেখাম বুলি ভাবিছোঁ আৰু এইফালে আমি এতিয়া বহি লৈছোঁ আৰু এবাৰ চিট খালী আছে মানুহ আহিব আৰু আজি মানে আগৰ পৰাই আপোনালোকক দেখাম আৰু আগৰ পৰাই একদম মজাকৈ ধুনীয়াকৈ চাই থাকক ভাল লাগিব আৰু অতি অনুষ্ঠুপীয়া সম্বৰ্ধনা কাৰ্যসূচী আছে এই কাৰ্যসূচীলৈ আৰু অলপ গাইছ আৰম্ভ হ'বই আৰু এতিয়া মানুহ চাওক ফুল হৈছে পূৰা একদম মানে 80% ফুল হৈছে আৰু আৰম্ভ হ'ল দিয়ক কি কাম কৰ আৰু তাৰ কাৰণে কৰ এই সকলোখিনি মই ভালদৰে জানো তোক মই খেদ কৰাৰ বাবে সকিয়াই দিছোঁ এই ইন্সপেক্টৰ ৰূপটো হাজাৰকে টকালৈকে এইবোৰ কাম নকৰিবি তোৰ লাজ লগা নাই এনেদৰে এগৰাকী সাংবাদিকক ভাবুকি দিবলৈ নহয় কলম চলাই যাওক চিন্ময় বুজৰ বৰুৱা আৰু তেওঁ কুলাংগাৰ পুত্ৰৰ বিৰুদ্ধে যিমান ইনফৰমেশ্যন পায় সকলোবোৰ মুকলি কৰি কওক নিশ্চয় থানালৈ গৈছিলে মোৰ ছোৱালীজনী কিবা খবৰ পালেনে তো গাইছ ভিডিঅ'টোত ইমান এটা বেছিকৈ কথা নকওঁ আপোনালোকক দেখাই আছোঁ যিখিনি পাৰোঁ যিখিনি হেৰি মানে ভাল ভাল চিন আছে দেখাই আছোঁ আপোনালোকক চাই থাকক আপুনি সিহঁতৰ লগত গোপনে কিবা অংক কৰিছে বহুত ডাঙৰ পাপ কৰি পেলালি তই বহুত ডাঙৰ পাপ তো আপোনালোকে ফাৰ্ষ্টৰখিনি চাওক থিয়েটাৰৰ কি লেভেলে এক্টিং কৰিছে নহয় কি ক'ম আৰু একদম আল্টিমেট পৰীক্ষা তোৰ নিচিনা ভনিয়াই দিছে তাই যদি কৈছে পাছ কৰিব তই মিছা মিছাকে ভয়ংকৰ টেনশ্যন লৈ ঘৰৰ ভিতৰতে মৰণা মাৰি তাই পাছ কৰা মানে মই পাছ কৰা কিবা কৈ তাই পাছ কৰি চৰকাৰী চাকৰি এটা পালে মোৰ টেনশ্যন নাই গৈছে লগালগ তাই বিয়াখন পাতি দিম বাপেকে কথা শুনিলে মোৰ মনটো ভয়ংকৰ হৈ উঠিছে ভনীয়েকৰ মুখত ককায়েকৰ কথা ককায়েকৰ মুখত ভনীয়েকৰ কথা বুজি নাপাওঁ পাছ কৰলা চৰকাৰী চাকৰি এটা পাইছে সেইটো খাটাং 100% guarantee আৰু ইলেকশ্যন হ'ব সেই ইলেকশ্যনতো এই চিন্ময় বুজৰ বৰুৱাই আকৌ এমএলএ হ'ব গতিকে কথাবোৰ কওঁতে অলপ ভাবি চিন্তি ক'ব ইন্সপেক্টৰ তাৰ কি গেৰাণ্টি আছে গৰম কৰা মানুহ আৰু দ্বিতীয় কথাটো হ'ল মই বৰ ভালদৰে জানো যে কোনে কাৰ ৰেপুটেশ্যন বেয়া কৰিবৰ কাৰণে কি কৰি আছে আজি মই অকলে গৈ আছো ছাৰ কাৰণ লগত আপোনাৰ ল'ৰাটো লৈ যাবলৈ মোৰ হাতত একো প্ৰমাণ নাই কিন্তু এখেতক আপুনি চম্ভালি ৰাখিব নহ'লে কি হয় আৰে ক'ত থিয় হৈছ জানো নাই হাৱা হৈ যাবি তই কিন্তু বহুত দুষ্ট হৈছে বাবা তুমি ফাৰ্ষ্ট ফ্ল'ৰলৈ গৈ বৰুৱাক লগ কৰা তেওঁ তোমাক সকলো বুজাই দিব ৰ'বা মই তালৈকে গৈ আছো তুমি আহা
আপোনাৰ মুখৰ মিঠা হাঁহিটো দেখিয়ে গম পাইছো কেছটো নগেন কিন্তু বছ এইজনী কিন্তু আপোনাৰ টাইপৰ নহয় দেই মানে সহজে নপতিব মিথুন হয় মই মিথুন চক্ৰৱৰ্তী নহয় বুজৰ বৰুৱা মিথুন বুজৰ বৰুৱা আৰু তই কি ভাবিছ এই মিথুন বুজৰ বৰুৱাই কোনোবা আলটো ফালটো ছোৱালীৰ ওপৰত চকু দিব বৰশীৰ টোপ পেলাব তেনেহ'লে তই একেবাৰে ঠিকেই ভাবিছ মই খাই গৈছিলো হ'ব লেট চাই দিব নালাগে ভিতৰলৈ গৈ ভগৱানক ভালকৈ বুজাই কবি যে তই কৰি থকা চাকৰিটো ঠিকে আছে আচলতে তোৰ কোনো চৰকাৰী চাকৰিহে নাই তো গাইজ আপোনালোকে বেয়া নাপাব মানে গানটো বেছি দেৰি শুনাব নোৱাৰিম নহ'লে কপিৰাইট লাগি যাব মানে মই গলিটো পাই গ'লে কেনেকৈ মই মইতো হাইৱে পাছ পালে কিন্তু গলিটো পায়ো গ'লাতে কাৰণ ল'ৰা মানুহটো হাত দিব নোৱাৰে ন তাকেইতো আপনি কি টেনশনে যাব আপনি ব্ল্যাকে মনে প্রমাণ নালাগে তাকেইতো এই জগত কেনেবাকৈ ছোৱালীজনী জিন্দা বাচি যোৱা নাইতো একো হ'ব নাই মোৰ ভৰি কৈছে মোৰ ভৰি যদি মোক এবাৰ অপেক্ষা কৰিবলৈ কৈছে আৰু অলপ সময় পলম হোৱালে তাই গছৰ কাম হৈ গ'ল ডাক্তৰে কৈছে শাস্তি কিন্তু কঠিন হ'ব লাগে আৰে মইতো কওঁ কেৱল জেল নহয় ফাঁচি দিব লাগে ফাঁচি কিন্তু এটা কথা ডাঙৰীয়া আমাৰ দেশৰ আইনৰ যিটো ব্যৱস্থা সেইটো কিন্তু বৰ জটিল আপুনিতো জানেই সাধাৰণ এটা চুৰি ডকাইতিৰ ঘটনাৰ বিচাৰ আৰে কৈছো নহয় মোৰ ল'ৰা একো কৰা নাই বুলি সিহঁতে মোৰ ল'ৰাক ফচাইছে আপুনি দেখোন খঙে গ'ল কেছটো ৰাতি কৰি মই জানি ল'ব লাগিব মোৰ ল'ৰাক মুকলি কৰাই আপুনি যি সহায় কৰিলে তাৰ বিনিময়ত মই যি কৰিব লাগে তাকেই কৰিম যিমান টকা লাগে সিমান দিম মুঠৰ ওপৰত এইবাৰ বহাগত আপোনাৰ চোতালত এনে এখন বিয়া হ'ব যিখন বিয়া বহু দিনেৰে মানুহে মনত ৰাখিব ধন্যবাদ বহুত মিথুন চক্ৰৱৰ্তী নহয় বুজৰ বৰুৱা মিথুন বুজৰ বৰুৱা স্যার ধন্যবাদ বাইদেউ এই আপোনালোক কি হৈ আছে তুমি ছোৱালীজনী এইজনীয়ে জীৱখন অলপ চম্ভাল নহ'লে মই নিজকে চম্ভালিব নোৱাৰিম I love you. Viva
গতিকে তোক মাৰিবলৈও মোৰ হাত নথকে এটা গুলি মাৰিলে আৰু তেতিয়া আমাৰ হেৰি কৰি গ'ল আৰু এতিয়া যাই আছোঁ মানুহ ঘূৰি চাওঁ মানুহ বাপৰে খেলিয়ে লৈ যাই আছে এইফালে গাড়ী ওচৰত আহি গ'লো তো গাইছ কেনেকুৱা লাগিলে আপোনালোক ক'ব যিখিনি বাৰু মই নিজে দেখাইছোঁ মানে বেছিভাগে আপোনালোকক দেখাইছোঁ আৰু সেইটো কাৰণে ভিডিঅ'টো অলপ দীঘল হৈ গ'ল আৰু এইখিনিয়ে চাই যেতিয়া ভিডিঅ' বেয়া নাপাব অলপ দীঘল হৈ গ'ল আৰু যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল লাগিছে তেনে লাইক চাই কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব আৰু ভিডিঅ'টো যদি চাইছে আৰু তেতিয়ালৈকে গুড বাই গুড নাইট